মই মাটিটো লৈছিলোঁ 1995 চনত আৰু সেই চনৰে ডিচেম্বৰ মাহত মই আহিছোঁ আহি পেলাই আছোঁ 96 চনৰ অন্তত মাৰ্চ মাহৰ পৰা তেতিয়া মই এটা কুকুৰ পোৱালি আনিলোঁ 3 মাহমান হ'ল কুকুৰ পোৱালিটো আমি ইতিমধ্যে 6 মাহমান ঘৰটোত বাস কৰিলোঁ একো দিগদাৰ পোৱা নাই কিন্তু মাজে মাজে শব্দ কিছুমান শুনো ক'ৰবাত যেন কিবা এটা পৰিছে ক'ৰবাত যেন কিবা এটা জিককৈ পেলাইছে কিন্তু চাওঁ আকৌ একো নেদেখোঁ পানী পৰা বৰষুণ পৰা নিচিনা চাওঁ টিঙৰ ওপৰত তাৰপিছত সেইটো কিন্তু ঘৰটো আগৰ পৰা আছিলে আমি আনে এৰা ঘৰতে আমি সোমাই লৈছিলোঁ পাছত আমি নিজে বনাম সেইবুলি কুকুৰটোৱে কি কৰিলে লাহে লাহে ভুকিবলৈ ধৰিলে তাৰপৰা তাৰ দুদিনমানৰ পাছত দেখিলোঁ একদম মাটি খান্দি খান্দি দকৈ ভিতৰত সোমাই দিলে কুকুৰটো বাহিৰত থওঁ ৰখীয়া হিচাপে একদম তলত মাটি খান্দি পেলাই সোমাই দিলে তেতিয়া মই কুকুৰটো দুচাত দিলোঁ দি পেলাই এইখন কিবাকিবি কাঠ চাট দি ফুটাটো বন্ধ কৰি দিলোঁ ঠিক তেনেদৰে আৰু এদিন তেনেকৈ খুব ভুকিছে ভিতৰলৈ আহিবলৈ চেষ্টা কৰিছে তেতিয়া মই ওলাই গ'লোঁ ওলাই গৈ পেলাই বোলো কিনো আছে চাওঁ ইফালে বোলে চাওঁতে তাতে মই টৰ্চ নিয়া নাছিলোঁ অলপ জোনাক আছিলে পঞ্চমী ষষ্ঠী তেনেকুৱা জোনাক আৰু মানে যোনটো ঘৰ আঁতৰি গ'ল আন্ধাৰ অৰ্থাৎ জৰককৈ কিবা এটা পাৰ হৈ যোৱা যেন লাগিলে কলা যোৱা যেন লাগিলে আহাটো দেখি কুকুৰটো মোক দেখি আগবাঢ়ি চান্স পালে নহয় সি সাহস পাই গৈছে সি আগবাঢ়ি ভুকি পেলাই আগবাঢ়ি গৈছে তেতিয়া কুকুৰ লগে লগে মই গ'লোঁ কিন্তু একো নেদেখিলোঁ কিন্তু হঠাতে কিবা এটা যোৱা যেন লাগিলে যেন গৰু বা মহৰ আকৃতি নিচিনা যেন এটা চাটকৈ পাৰ হৈ গ'ল মহটো যিমান ডাঙৰ সিমানটো ক'লা মহটো কল্পনা কৰিলে যেনেকুৱা লাগে তেনেকুৱা এটা যেন গুচি গৈছে কিন্তু ইফালে যাবলৈ একো নাই এইফালে জেওৰা আছে সেইফালেতো পাৰ হৈ যোৱা একো চিন নাই কিন্তু সেইখিনিত অলপ গছ গছনি গজি আছিলে আমি সেইটো চাইডে সাধাৰণতে নাযাওঁ তাৰপিছত কি কৰিলোঁ পাছদিনাৰ লাইট এটা জ্বলাই দিলোঁ পিছফালে সেইডোখৰত ৰাতি লাইট জ্বলি থাকে তেতিয়াবা একো উপদ্ৰৱ নাই পোৱা